So hello guys, welcome to Cricket Super Fan and Blog. So আজি আমি কথা পাতিম আম্বাতি ৰাইডুৰ বিষয়ে। আম্বাতি ৰাইডু ICC World Cup 2019 নেখেলাকৈ লৈ লৈছে সন্যাক আৰু এই সন্যাক লৈছে আৰু এতিয়া আম্বাতি ৰাইডু আয়াৰলেণ্ডৰ নাগৰিকত্ব প্ৰদান কৰিব আয়াৰলেণ্ডৰ ক্ৰিকেট টিমে আৰু তাত নিজেই কেপ্টেইন কৰিব বুলি কৈছে আয়াৰলেণ্ড ক্ৰিকেট বোৰ্ডে। চ' ফ্ৰেণ্ডছ, আপোনালোকে কি ভাবে আম্বাতি ৰাইডু আয়াৰলেণ্ডত কেপ্টেইন কৰিব অৰ্থাৎ আয়াৰলেণ্ডত ক্ৰিকেট খেলিব যদি আপোনালোকে ভাবে তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি জনাব আৰু আপোনাৰ যদি আম্বাতি ৰাইডু এটা ভাল খেলুৱৈ বুলি ভাবে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। চ' ফ্ৰেণ্ডছ আম্বাতি ৰাইডু ICC ৱৰ্ল্ড কাপৰ কোনো একোৱেই চান্স নাপালে, কাৰণ ICC বৰ্ডত সকলো ভাল খেলুৱৈ চান্স পালে, কিন্তু যেতিয়া শিখৰ ধৱনে হাতত দুখ পাইছিলে চ' সেই সময়ত ইয়াক ৰিপ্লেচমেণ্ট নকৰি মায়ংক আগৰৱালক ৰিপ্লেচমেণ্ট কৰিলে, কাৰণ IPLত মায়ংক আগৰৱালতকৈ আম্বাতি ৰাইডু বেছি ভাল প্ৰদৰ্শন আছিলে। চ' সেইবাবে ই আগত লোৱা নাছিলে ICC ৱৰ্ল্ড কাপ যেতিয়া চিলেকশ্যন হৈছিলে তাৰ পিছতো লোৱা নাছিলে, আগতো লোৱা নাছিলে, একো দুখ কৰা নাছিলে। যেতিয়াই শিখৰ ধৱন দুখ পোৱাৰ পিছত ৰিপ্লেচমেণ্ট হৈছিলে মায়ংক আগৰৱালৰ, তেতিয়া ই ভাবিলে মায়ংক আগৰৱালক লৈছে মোকে ল'ব লাগিছিলে, কাৰণ মই বেছি ভাল প্ৰদৰ্শন কৰিছিলোঁ মায়ংক আগৰৱালতকৈ। চ' তেনেকুৱাত বোলে মোৰ একোৱেই ইয়াত নাই তেনেকুৱা বুলি ভাবি ই সন্যাক লৈ ল'লে আৰু ৰিটায়াৰমেণ্ট লৈ ল'লে। তাৰপিছত আয়াৰলেণ্ডৰ ক্ৰিকেট বৰ্ডৰ পৰা অফাৰ আহিছিলে বোলে তেনেকুৱা কথা, আপুনি আমাৰ ক্ৰিকেট টীমত খেলিব লাগিব, এই কেপ্টেইন কৰিব লাগিব বুলি তেনেকৈ অফাৰ দিছে, নাগৰিকত্ব প্ৰদান কৰিম বুলি ভাবিছে। চ' আপোনালোক কি বাৰু তলত কমেণ্ট কৰি জনাব। এতিয়ালৈকে জয় অসম, জয় হিন্দ, বাই বাই।